আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আপোনালোক সকলোকে জুম্মা মুবাৰকৰ শুভেচ্ছা যাচিলোঁ। এয়া দেখা পাই আছে আপোনালোকে, আমি গাড়ীত গৈ আছোঁ। নিশ্চয় আপোনালোকে শুনা পাইছে যে আজি নিউজত বা সকলো সংবাদমেলত আপোনালোকে শুনা পাইছে বা চাইছে যেন আমাৰ অসমবাসীৰ বাবে সুখবৰ এটা যে নওগাঁ জিলাৰ জুৰিয়াত আমাৰ চৌদি আৰবৰ অৰ্থাৎ মদিনা শ্বৰীফৰ ইমাম উপস্থিত হ'ব। আজি জুম্মাৰ নামাজ পঢ়াব। গতিকে সেই কথাষাৰ শুনি আমি খুবেই আনন্দিত হৈ আমি নওগাঁওবাসীলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে সকলোৱে আমালোকৰ লগত কোনোবা হয়তো আহি আছে আমাৰ পিছে বা আগে গৈ আছে আপোনালোকে। তো প্ৰিয় দৰ্শকসকল, এয়া দেখা পাইছে আমাৰ লগত নাজিৰ ভাই আছে। বেচেৰা নিজৰ গাড়ী মদিনা শ্বৰীফৰ পৰা অহা ইমামৰ কথা শুনাৰ লগে লগে তেখেতৰ কলিজাই মানা নাই। লগে মানে ৰাতি দোৱা কৰাৰ পিছতে তেখেতে লগে কৈছে যাম বুলি ক'লে। মাৰ্চাল্লাহ, দোৱা কৰিব তেখেতৰো মনৰ আশা যাতে পূৰণ হয়, আমি সকলোৱে যাতে জুম্মাৰ নামাজ সুকলমে পঢ়িব পাৰোঁ। আৰু সকলো অসমবাসীৰ কাৰণে খাছ কৰি দোৱা কৰিম। আপোনালোকৰ কাৰণে দোৱা থাকিব যাতে সকলোৱে মানে ভালে থাকে, সুস্থ থাকে, যাতে প্ৰত্যেকে আমাৰ যিসকল নেকি আহিব পৰা নাই সেইসকলৰ কাৰণেও আমি দোৱা কৰিম যাতে আল্লাহ তাআলাই আমালোকৰ উছিলাই এওঁলোকৰ যাতে সকলোৰে নিজৰ গুনাহখাতা মাফ কৰে। আমিন চুম্মা আমিন। গতিকে প্ৰিয় দৰ্শক, সন্তে আমাৰ জুম্মাৰ নামাজ কিমান লাগছে হ'ব মানুহ আমি পুনৰ আকৌ গুৱাহাটীলৈ ঘূৰি যাম নিজৰ ভৱনত। এয়া আমি ৰাস্তাৰ সন্মুখতে খোজকাঢ়িব যাব লগা হৈছে। দেখা পাইছে আপোনালোকে ইয়াতে নিশ্চয় নিউজত পোৱা গৈছে লাখ মানুহ হ'ব। এয়া দেখা পাইছে ৰাস্তা এনেকুৱা মানুহ হৈছে মই লাইফত প্ৰথম দেখা পাইছোঁ। আৰু মানুহ এনেকুৱা পাগল হৈ গৈছে মদিনাৱালা পায়, কিন্তু এতিয়া চাওক কেনেকুৱা আশীটো মানুহ। এয়া মোৰ লগত আছে নৱীজ কাপুৰ আৰু নাজিৰ ভাই। এনেকুৱা পাগল হৈছে মানুহ, মদিনাৱালা পাগল হৈছে। এতিয়া কোনো ধৰণৰ মানে বেলেগ নাচ হোৱা নাই। মানুহ যে অসমত এতিয়াও যে আমাৰ নবীজীৰ প্ৰেমিক আল্লাহৰ প্ৰেমিক আছে ইয়াতে প্ৰমাণ পোৱা গ'ল। গতিকে আল্লাহ তাআলা যাতে সকলোকে অসমবাসীত কোনো ধৰ্ম বৰ্ণ বা জাতি জনগোষ্ঠী সকলো যাতে একেলগে আমি বসবাস কৰি থাকিব পাৰোঁ, যাতে আমি সকলো নামাজি আৰু মুত্তাকিন হ'ব পাৰোঁ। আল্লাহ তাআলা যাতে আমালোকক সকলোৰে এই ইমামৰ পিছত যাতে নামাজ পঢ়িম যাতে আল্লাহ তাআলা আমালোকক সকলোৰে গুনাহখাতা মাফ কৰে। আমিন। যিয়ে নহওক, আপোনালোকে চাই আছে এই ভিডিঅ'টোত কিমান মানুহ হ'ব আপোনালোকে নিশ্চয় গম পাব। মই এতিয়া ক'ব লগা নাই। আপোনালোকে নিশ্চয় নিজে অনুমান কৰিব পাৰিব কিমান মানুহ দেখা পাইছে। মই মানে মোবাইলত আকৌ মানে কভাৰ কৰা তথাপিতো আপোনালোকৰ মই ভিডিঅ'টো দেখাই আছোঁ। বহুত কষ্ট হৈছে। কেনেকৈ লাগিল আহি? লাখ মানুহ পুৰা ক'ব গ'লে দেখা পাইছে। ইমান মানুহ এয়া বহুত মানুহ হৈছে, লাখ মানুহ বুলি কৈছিল। মোৰ মতেতো 5 লাখৰ অধিক হ'ব, ইয়াতে 10 লাখৰ অধিক হ'ব। মানে আমি ৰাস্তাটো আছে, ফিল্ডততো আমি গৈ পোৱাই নাই। ফিল্ডত গ'লে যে আৰু কিমান মানুহ, ষ্টেটৰ সন্মুখত আমি গৈ পাওঁ কি নাই তাৰ নাই ঠিক। এনেকুৱা মানুহ হৈছে কি ক'ম বন্ধুসকল। মনত অলপ বেজাৰ লাগিল যে আমাৰ মদিনা ইতিমধ্যে উপস্থিত হোৱা নাই, যাৰ কাৰণে আমি খুবেই মনটো বেয়া লাগি আছে। মানে কি ক'ম আৰু, সকলোৰে মনটো অলপ বেজাৰ। যিহেতু এইটো আল্লাহৰে হুকুম, মানে তেখেতৰ আহাটো অলপ মানে পলম হৈছে। আৰু আমি শুনামতে কুমতি পোৱা মতে কলকাতাত অলপ ফাঁচি গৈছে উৰাজাহাজৰ কথা।
এইটো যেনক আমি যদি আহিছোঁ যদিও আল্লাহ তালা আমালোকৰ ইয়াতে হাছানা কবুল কৰিছে কাৰণ ইমান লাখ লাখ মানুহ চালোঁ যে লাখ লাখ মানুহ আমি সকলো মিলিজুলি একেলগতে জুম্মা কৰিলোঁ আল্লাহ তালা নিশ্চয় আমালোকৰ কবুল কৰিব আৰু কৰিছে নিশ্চয় ভাগ্য লাগিব এনেকুৱা মানুহ লগ পোৱা বা নচিব আমাৰ নচিবত আছিল কিন্তু যেনক আমাৰ 3টা বজাত কমিটি জনামতে 3 বজাত উপস্থিত হ'ব আল্লাহ তালা ক'ব যদিও আমাৰ মদিনাৰ ইমান উপস্থিত থাকিব পৰা নাই তথাপিও খুবেই ভাল লাগিছে কিয়নো তেখেতৰ অসুবিধাৰ কাৰণে উপস্থিত থাকিব পৰা নাই আৰু আমাৰ দোৱা আল্লাহ তালা নিশ্চয় কবুল কৰিছে আৰু আপোনালোকে এই ভিডিঅ'বোৰ বেছি বেছি শ্বেয়াৰ কৰিব অসীম সবৰ ভাগিও হওক আপোনালোকে ওচৰী হওক কাৰণ মদিনাৱালাৰ খাতিৰে আপোনালোকক মাফ কৰিব